হেল্ল' এভৰিৱান, আজি অন্য এটা ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ অকণ ফুৰি আহোঁ। মুখখন দেখিয়ে ভয় লাগি গৈছে। চাওকচোন সিফালে ক'লা ক'লা দাগ কি যে হৈছে, মোৰ যে কান্দি দিবলৈ মন গৈছে। এতিয়া পটককৈ ক'ৰ পৰা ফেচিয়েলটো কৰোঁ বাৰু। কিন্তু এটা আইডিয়া, মই ফ্ৰিজত ধুনীয়া বস্তু এটা বনাই থৈছোঁ, ব'লকচোন চাওঁ। আজি ব্ৰেকফাষ্টত তিয়ঁহৰ চালাড খাওঁতে মই তিয়ঁহখিনি ৰুকি অলপ জুচ উলিয়াই থৈছিলোঁ তিয়ঁহৰ। চ' ব'লকচোন চাওঁ কি কৰোঁ এইখিনিৰে। এই ফেচ মাস্কটোত মই তৈয়াৰ কৰিম মুলতানী মিট্টি, গোলাপ জল আৰু মৌ, এই তিনিটা বস্তু মই ইনক্লুড কৰিম। এই তিনিটা বস্তুৰে মই ফেচ পেক এটা বনাই ল'ম। লগতে কাৰোবাৰ ঘৰত যদি এল'ভেৰা আছে সেইটোও দিব পাৰে, যদি নাই কোনো কথা নাই, নিদিলেও কোনো কথা নাই, তিনিটা বস্তুৱেই হৈ যায় সাধাৰণতে। এয়া মোৰ ফাইনেলি ফেচ মাস্কটো ৰেডি, আৰু এতিয়া মই ভালদৰে মুখত ফেচ মাস্কটো লগাই ল'লোঁ আৰু 10 মিনিট মুখত ৰখাৰ পাছত মই ঠাণ্ডা পানীৰে ভালদৰে ধুই পেলালোঁ। আপোনালোকেও এই ফেচ মাস্কটো যেতিয়া ব্যৱহাৰ কৰিব মুখখন অলপ টানি টানি ধৰিব, কিন্তু স্কিনৰ কাৰণে এই টানি টানি ধৰাটো আচলতে খুবেই ধুনীয়া এটা কথা, কাৰণ স্কিনখন টাইটেনিং কৰাত সহায় কৰে, লগতে মুখখন উজ্জ্বল আৰু বগা আৰু দাগবিহীন হোৱাত সহায় কৰে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই বাই, থেংক ইউ। লগতে মোৰ ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, লাভ ইউ অল।